दिनै चिरां जिल्ला ससियेल वेलफेयार एबा समाज जौगाखां बिफाननि बानजायनायाव माहारियारि हिन्जावसा सप्ता सानखौ सानसेनि हाबाफारिजों खुङो। चिरां जिल्लानि सदर काजलगाव ओनसोलनि सालजरा सान्थि कमिटिनि गेवलां गेलेग्रा फोथाराव खुंनाय हाबाफारियाव गोग्गो जानाय आदारनि सांग्रांथियारि दिन्थिफुंनाय आरो आइजोफोरजों लोगोसे हिन्जावसाफोरनि जौगाखांनायनि सोमोन्दै गुवारै सावरायनाय जालाङो। चिरां जिल्ला समाज जौगाखां बिफाननि बानजायनायाव जानाय बे हाबाफारियाव बिटिसिनि बिफानारि मावख'गिरि आरो मावफुं सोद्रोमा फारियै गौतम दास, माधव चन्द्र छेत्री लोगोसे ओनसोलनि मानगोनां गोबां सुबुङा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि दिनैनि बे हाबाफारिनि गेजेरजों माहारियारि आरो मुलुगनां थाखोआव गेलेमुखौ लानानै बायदि बिथिङाव बान्था मोननो हानाय चिरां जिल्ला सिंनि माखासे आइजो आरो हिन्जावसाफोरखौ चिरां जिल्ला समाज जौगाखां बिफाननिफ्राय बरायनायजों लोगोसे मान बिलाइ होनाय जायो। गुबुन फारसेथिं हाबाफारियाव बाहागो लानानै बिटिसिनि मावफुं सोद्रोमा गौतम दासआ खौरां बिजोङाव ओरैबायदि बुङो। আমাৰ বিটিআৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ চিৰাং ডিষ্ট্ৰিক্টৰ উদ্যোগত বা আমাৰ হেল্থ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ সহযোগত আজি এটা কাৰ্যসূচী হাতত লোৱা হৈছিলে। ইয়াত আমাৰ শিশু কন্যাসকলৰ গাৰ্ল চাইল্ড শিশু কন্যাসকলৰ মানসিক শাৰীৰিক বিকাশ সকলো ক্ষেত্ৰত গুৰুত্ব দিয়া, শৈক্ষিক ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ যাতে সকলো পক্ষই সমাজৰ প্ৰতিজন ব্যক্তি যাতে দায়িত্ব লয় বা গুৰুত্ব দিয়ে সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা চলি আছে। আচলতে আমাৰ আগৰ পৰা এটা এনেকুৱা ধাৰণা আছিল যে ছোৱালীসকল, কন্যা শিশু বা মহিলাসকল বা ছোৱালীসকল মানে বিভিন্ন ধৰণত বৈষম্যৰ বলি হৈ থাকে, লিংগ বৈষম্য বুলি আমি যাক বোলো। সেইকাৰণে আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে আমাৰ চৰকাৰৰ নীতি অনুসৰি বা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি সপোন, এখন শক্তিশালী ভাৰত গঢ়াৰ সপোন, সেই উদ্দেশ্যে আমাৰ যিবোৰ আঁচনি আছে কন্যা শিশুসকলৰ কাৰণে, শিশুসকলৰ কাৰণে, কন্যাসকলৰ কাৰণে, বেটী বাচাও বেটী পঢ়াও বা কন্যা শিশুসকলক শাৰীৰিকভাৱে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ, ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ, সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু যাতে বৈষম্য নহয়, জেণ্ডাৰ ইকুৱেলিটি যাতে থাকে আমাৰ সমাজত। কাৰণ কন্যাসকলক, মহিলাসকলক বাদ দি সমাজ এখন শক্তিশালী হ'ব নোৱাৰে। সেইকাৰণে আগৰ পুৰণি দিনৰ যি এটা মানে ধাৰণা আছিল, সেই ধাৰণা আমি পৰিত্যাগ কৰিবলৈ কন্যা শিশুসকলক আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসৰ বাবে আজি ব্যৱস্থা। নমস্কাৰ। নেশ্যনেল গাৰ্ল চাইল্ড উইক দিৱস উপলক্ষে আজি আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আমাৰ DCPO ষ্টাফ, DCPO, আমাৰ ছুপাৰভাইজাৰসকল, হেল্থ ডিপাৰ্টমেণ্টৰ বিষয়াসকল, স্পৰ্টছ ডিপাৰ্টমেণ্টৰ বিষয়াসকল, ডিষ্ট্ৰিক্ট লিগেল অথৰিটিৰ বিষয়া, প্ৰমুখ্য অন্যান্য, আমি হয়তো আজিৰ পৰা কিছু বছৰ পূৰ্বে আমি ভবা নাছিলোঁ বা এই সন্দৰ্ভত কোনো ভবা নাছিলে যে ছোৱালী, গাৰ্ল, ছোৱালী, কন্যা বা ছোৱালীৰ দিৱস পালন কৰিব লাগে ছোৱালীসকলৰ বাবে। আমি বিভিন্ন দিৱস পালন কৰোঁ, টিচাৰ্ছ ডে, ষ্টুডেণ্ট ডে আৰু এনেকুৱা ধৰণৰ বিভিন্ন দিৱস, হেল্থ ডে, এনভাইৰনমেণ্ট ডে, বহুত ক্লাইমেট, বহুত আমি দিৱস পালন কৰোঁ। এই দিৱসবোৰ পালন কৰাৰ উদ্দেশ্য হ'ল যে সেই দিৱসত, যি দিৱস পালন কৰোঁ সেই দিৱসত সেই বিষয়টোৰ ওপৰত আলোচনা কৰা হয় আৰু সেই বিষয়টোৰ উত্তৰণৰ কাৰণে, ডেভেলপ কৰাৰ কাৰণে চবে যাতে বুজি পায়, চবে যাতে তাত শ্বেয়াৰ কৰে বা গুৰুত্ব দিয়ে, ইম্পৰ্টেঞ্চ দিয়ে, তাৰ কাৰণে এই দিৱসবোৰ পালন কৰা হয়। তো এই ঠিক একেধৰণে নেশ্যনেল গাৰ্ল চাইল্ড ডে, কন্যা সন্তানৰ, কন্যা শিশুসকলৰ প্ৰতি গুৰুত্ব দিয়াৰ অৰ্থে আজি এই অনুষ্ঠান।